পুনৰবাৰ স্বাগতম জনাইছোঁ সকলোকে। আজি মই বনালোঁ বেলৰ চৰ্বত। আহকচোন চাওঁ মইনো কেনেদৰে বেলৰ চৰ্বত বনালোঁ আৰু কি কি বস্তুৰ প্ৰয়োজন হ'ল। মই পকা বেল লৈছোঁ এফাল, যিহেতু মই দুগিলাচ জোখৰ বনাম। নিমখ লৈছোঁ এচিকুট, চিনি লৈছোঁ চামুচখনৰ জোখৰে 2 চামুচ, পানী লৈছোঁ 1 গিলাচ নৰ্মেল ঠাণ্ডা পানী আৰু গাখীৰ লৈছোঁ আধা গিলাচ। এতিয়া মই বাচন এটাত চামুচ এখনৰ সহায়েৰে বেলৰ মাজৰ অংশখিনি উলিয়াই লৈছোঁ। এনেদৰে চামুচ পাত বেলৰ বাকলিটোৰ চাইডেৰে ঘূৰাই দিলে ধুনীয়াকৈ ওলাই আহে বেলৰ মাজৰ অংশখিনি। এতিয়া মই এইখিনিত ঢালি দিছোঁ পানী গিলাচ দিয়াৰ পিছত মই ভালদৰে চামুচখনৰে সৰু সৰুকৈ ভাঙি দিছোঁ, যাতে পানীখিনিৰ লগত মিহলি হয় আৰু কোমল হৈ থাকে। এতিয়া মই এইখিনি ঢাকনিখনৰে আধা ঘণ্টাৰ বাবে ঢাকি থৈ দিম। আধা ঘণ্টাৰ পিছত ঢাকনিখন গুচাই লৈছোঁ, ধুনীয়াকৈ কোমলিছেও। এতিয়া মই এইখিনি হাতেৰে ভালদৰে মিহলি কৰি লৈছোঁ পানীখিনিৰ লগত। আপোনালোকৰ ওচৰত বেলেগ উপায় থাকিলে আপোনালোকে কৰি ল'ব পাৰে নিজৰ সুবিধামতে। চাব যাতে ৰসখিনি পনীয়া হৈ নাযায়। বেল খাই বেয়া পোৱাসকলে এবাৰ বনাই খাবচোন, নিশ্চয় ভাল পাব। গুটি আৰু যিখিনি আঁচ আছে সেইখিনিও মই ভালদৰে গুচাই ল'লোঁ। এতিয়া মই এইখিনি বেলেগ এটা বাচনত চেকনিৰ সহায়েৰে ভালদৰে চেকি লৈছোঁ, যাতে ৰসখিনিত গুটি আৰু আঁচখিনি নাথাকে। মই চামুচ এখনৰে এনেদৰে লৰাই চেকি লৈছোঁ, যাতে গোটেই ৰসখিনি ভালদৰে চেকি লোৱা হয় আৰু সোনকালে চেকি ল'ব পাৰি। মই গোটেইখিনি চেকি ল'লোঁ আৰু ৰসখিনিও ধুনীয়াকৈ ডাঠ হৈছে। এতিয়া মই এটা গিলাচত আধা গিলাচ উলিয়াই লৈছোঁ, যিহেতু মই ইয়াতে আৰু গাখীৰ এড কৰিম, সেইবাবে মই ইয়াতে এতিয়া দি দিছোঁ যিখিনি গাখীৰ আধা গিলাচ ৰাখিছিলোঁ সেইখিনি। আৰু এতিয়া ইয়াতে মই দি দিম চিনি 2 চামুচ, আৰু মই দি দিছোঁ যিখিনি মই এচিকুট নিমখ ৰাখিছিলোঁ সেইখিনিও। এতিয়া মই এইখিনি চামুচখনৰে ভালদৰে লৰাই লৈছোঁ, যাতে গোটেইখিনি মিহলি হৈ যায়। যিসকলে গাখীৰ নাখায় গাখীৰ নিদিয়াকৈও বনাই খাব পাৰিব। সেই কামৰ কেমেৰাটো অফ হৈ থাকিলে তাৰ বাবে দুখিত। মোৰ বেলৰ চৰ্বত ৰেডি হৈ গ'ল। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।